আচলতে আমি ইলেকশ্যনৰ সময়ত মহিলাসকলৰ কাৰণে BCDCটো 50-50 হ'ব লাগে বুলি আমি কৈছিল না, হৈছে না নাই? যদি 10টা BCDC আছে, 5টা মহিলাসকলৰ কাৰণে দিব লাগে, 5টাটো জেন্টছ। এইটো সম্পূৰ্ণ হৈছে না নাই? কোনোবা সমষ্টিত হোৱা নাই নাকি কওকচোন? ঐ মহিলা শুনা চাহ জপাই হা, মহিলাসকলৰ কাৰণে আমি BCDCটো যদি এটা সমষ্টিত 10টা BCDC আছে, তেতিয়াহ'লে মহিলাসকলৰ কাৰণে 5টা ৰিজাৰ্ভ আমি ৰাখিম বুলি দিম বুলি কৈছিল। কোনোবা সমষ্টি দিয়া নাই নাকি? হা, যদি দিয়া নাই সেইটো ব্যৱস্থা পিছত হ'ব। আমি যেনেকৈ কথা দিছে মহিলাসকলক মানে গুৰুত্ব দিব লাগে বা মহিলাসকলক প্ৰায়ৰিটি দিব লাগে কাম কৰিবৰ কাৰণে, সেইটো আমি প্ৰতিশ্ৰুতি দি আহিছে। যদি কোনোবা সমষ্টিত হোৱা নাই আমি সেইটো কৰি দিম না, খালাম না কৰিব লাগিবতো না, লাগে না নালাগে? আচলতে এইটো কৰিলে ভাল হ'ব দে, যেহেতু আমাৰ আই মাতৃ মহিলাসকলে আমাক বহুত সহায় কৰিছে ইলেকশ্যনৰ সময়ত। আপোনালোকৰ সহায়ৰ কাৰণে আমি এই BPM চৰকাৰ বনাব পাৰিছোঁ। চৰকাৰ বনোৱাৰ পিছত আমি এতিয়া 2 মাহ হৈছে, হয় 2 মাহ হৈ গ'ল, কিন্তু আমি ৰাজ্যৰ কাৰণে একো দিব পৰা নাই। যেহেতু আমাৰ এতিয়া প্ৰমোদ বড়োৱে চলাই লৈ যোৱা আধুৰা এই 4-5 মাহটো আমি চলাব সুবিধা পাইছে। যিখিনি 25-26 যিখিনি পইচা আছিলে, এই পইচাটো প্ৰমোদ বড়োৱে চব ব্যৱহাৰ কৰি গৈছে। কিছু অলপ থাকিছে, সেইটো আমি যিসকলে প্ৰায়ৰিটি আগৰ বিল নাছিলে সেইবিলাক আমি দি পেলাই শেষ কৰিছে। এতিয়া সেইদিনা নৱেম্বৰ মাহত 25ৰ পৰা 29 তাৰিখলৈকে যিটো আসামৰ বাজেট হৈছিলে, ইণ্টাৰিম বাজেট, ছাপ্লিমেণ্টাৰী বাজেট যিটো কয়, ইয়াত আমাক এপ্ৰিল মাহলৈকে চলাবৰ কাৰণে 250 কোটি টকা দিছে। ইয়াৰ ভিতৰতে আমি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া নিচিনা 100 কোটি আমি ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱহাৰ কৰিম বুলি কৈছে, সেইটো আমি 100 কোটি ইয়াতে ব্যৱহাৰ কৰিম। ইয়াৰ পিছত 50 কোটিটো আমি সেলফ হেল্প গ্ৰুপৰ কাৰণে ব্যৱহাৰ কৰিম বুলি কৈছে, সেইটো আমি কৰিম। ইয়াৰ পিছত গৰীব দুখীয়াসকলৰ কাৰণে 50 কোটি ব্যৱহাৰ কৰিম বুলি কৈছে, ইয়াৰ কাৰণে আমি কৰিম। মুঠতে 250 কোটিৰ ভিতৰত 210 কোটিটোৱে আমাৰ আগৰ ইলেকশ্যনৰ সময়ত যিটো প্ৰতিশ্ৰুতি দিছে, ইয়াতে আমি ব্যৱহাৰ কৰিম। বাকী আমাৰ BTCত এতিয়া অকল 40 কোটি পইচা আছে। এই 40 কোটি টকা দি আমি এপ্ৰিল মাহলৈকে আমি চলাব লাগে। কিয়নো সেইটো চবেই জানে কিমান পইচা আহিছে, ক'ত ব্যৱহাৰ কৰিম। আমাৰ ৰিঞ্জয় বড়ো ডাঙৰীয়াও আপোনালোকক জনাই দিছে।